শুনতি শুনতি কি হ'ল দাদা? তোমাক পিংকিয়ে মাতিছে নাযাওঁ, ভাল লগা নাই। নাযায় বোলে পিংকি শুনতি দাদা তুমি কি তাইৰ কথা কি চিন্তা কৰি আছা নেকি তাইৰ কথাকে ভাবি আছা নেকি যি হ'ল হৈ গ'ল সেইবিলাক কথা ভাবি আৰু লাভ নাই তাই এটা ফাল্টু ল'ৰা তাইতকৈ ধুনীয়া ল'ৰা চাই দিম তোমাক সদায় আমি ভাবি থকাটোৱে বিচাৰোঁ দেউতাৰ ওপৰতে বিচাৰে দাদা মই তাইৰ কথা ভবা নাই। তাইক যে মই ভাল পাইছোঁ সেইটো মোৰ ভুল। আৰু যিবিলাক হৈ গ'ল এইবিলাক যাতে দুইটাই গম নাপায় আৰু দেউতাৰ লগত ইমান চিন্তা কৰি নাথাকিবা তুমি ঠিক আছে তুমি চিন্তা কৰি থাকিলে দেউতাৰ মনটো বহুত কষ্ট পায় হ'ব দাদা, দেউতাক মই এইবিলাক কথা গম নিদিওঁ, আগৰ দৰে থাকিম। আৰু দেউতাক ফোন কৰিছিলি নে নাই কৰিছোঁ, দেউতা কেতিয়া আহিব বোলে 2 দিনমান থাকিম বুলি কৈছে। তাহাঁতে কোৱাৰ দৰে ছোৱালীটোক ল'ৰা এজনৰ চুন্দৰ খাই চাব আহিলে ঘৰত। তাৰপিছত চাই থাকোঁ। শুনতি কিয় ইমান দেৰি কৰিছা আহা সোনকালে নমস্কাৰ বহা শুনতি কৃষ্ণ ভাই এয়াই মোৰ শুনতিজনী পিছে আপোনালোকৰ বা পচন্দ হ'লনে নাই পচন্দটো মোৰ হৈছে, যথেষ্টই পচন্দ হৈছে। এতিয়া ল'ৰাইহে পচন্দ কৰে নে নাই সেইটো মোৰ কথা। ছোৱালীজনীতো মোৰ পচন্দ হৈছে, এতিয়া ছোৱালীজনীহে মোক পচন্দ কৰে নে নাই। শুনতি পিছে দাদা আপুনি যিটো কয় সেইটোৱে হ'ব। পিছে আই মইতো ভণ্টিক বিয়েটো কমপ্লিট কৰিব খুজিছিলোঁ হয় এতিয়াতো আৰু আপোনালোকৰ হাততে গতাই দিয়া নিচিনা হ'ব মাজনী তোমাৰ আৰু পঢ়িবলৈ মন আছে নেকি? যদি তোমাৰ পঢ়িব মন আছে মাক কৈ দিয়া, মোৰ কোনো আপত্তি নাই। দাদা আপোনাৰ লগতে হ'ব। বিয়েটো কমপ্লিট কৰাই দিলে ভাল ঠিক আছে, হ'ব, সেইটো আৰু চিন্তা কৰিব নালাগে। আমাৰ দেউতাকো পেহীয়েকৰ ঘৰত গৈছে, পেহীয়েকৰ অসুখ হৈ আছে আৰু আমাৰ আইও ঠকুৱা এইবছৰে হয় ঘৰত আমি দুয়োটাই থাকোঁ আৰু মৰমত থাকিবা অলপ ভণ্টিজনী সেইটো আৰু চাম বাৰু আমিও। অঁ চাহটো ঠাণ্ডা পৰিব চাহটো খাই লোৱা আই মই দেউতাইতো 2 দিনমান পিছত আহিব আই দেউতা আহিলে আলোচনা কৰি পেলাই মই আপোনাক জনাই দিম হ'ব বাৰু, মোৰো আপোনাৰ ল'ৰাক যথেষ্ট পচন্দ হৈছে ঠিক আছে। তেতিয়াহ'লে আমি যাওঁৱে নেকি? যাব আই উঠোৱে আৰু। তোমাৰ নাম্বাৰটো দিলে ভাল আছিল। 600149 হ'ব দিয়া। সেৱা এটা লওঁ যাওঁৱে দিয়া। হ'ব হ'ব দিয়া, হ'ব দিয়া, হ'ব দিয়া। বেয়া চাই নাপাব আৰু আই নাই নাই, বেয়া নাপাওঁ, ভালে লাগিছে দিয়া। ভালে ৰ ভাইকেইটা কি দিছি ভাই তোৰ লগত এটা কথা আছিল ভাই কি কথা বে ভাই কচোন তোৰ আগৰ মালটা মনত নপৰে নেকি ভাই দিছা নে কি কথা তই সেনেকা নিচিনা আপি ধেৰ পৰি আছো বে ভাই না মোৰ লগত এটা নাম্বাৰ আছে বে ছোৱালীৰ কাৰ মোৰ ফ্ৰেণ্ড হয় বে তোৰ ফ্ৰেণ্ড নেকি নাম্বাৰটা লাগব নেকি বহুত ভাল দেখে বে বোম চাইলে লাগে নেকি বে বম লাগে বে তাক দিবি দি নহ'লে নাম্বাৰটা দি নাম্বাৰটা ল দি নাম্বাৰটা দি 93936563 বেছি কৰি লওঁ নেকি দে ঐ ভাই যাং আৰু বে মোৰ কাম আছে আৰু যাং নেকি নহ'লে দে ঐ ভাই মোবাইলটা পৰি লৈ ল মোবাইলটো
এই একো নহয় দে ঐ ভাই কেইটা যাওঁ দে দে যাবি নহ'লে নেকি দে তাৰপিছত আমি পাবজি খেলো দে অলপ হেল্ল' অঁ কি কৰা হয় নেকি ঘৰতে আছে পিছত এটা কথা আছিলে কি কথা কম আছে কি কয় লগ ধৰিব ইচ্ছা যাইছে অঁ পিছত আহিবাতো কি কয় তোমাৰ স্কুল ঘৰতে 11:30 বজাত ভালকৈ লগ ধৰিব মানে চাব ইচ্ছা কৰি আছে না সেইটোৱে আৰু কি দে তাৰপিছত ফোন মাৰি আছিলোঁ আহিবি কিন্তু অঁ দে হেল্ল' অঁ ক'ত আছা ওলাই আছো এতিয়া আহিব নালাগে আৰু দে যা আৰু ইয়াৰ পৰা পাৰিম দে হ'ব দে কিয় মই চুপ চাওঁ লাজ লাগি আছে কিয় এইবাৰ প্ৰথমবাৰ ৰিলেশ্যনত সোমাইছোঁ হয় নেকি মইতো সোমাইছোঁ না প্ৰথমবাৰ এইবাৰে Make some noise for the Desi Boys! D-Boys! D-Boys! আবে ইয়াকচোন মই সিদিনা নাম্বাৰ দিছিলোঁ বে কোনদিনাৰ পৰা ৰিলেশ্যন সোমালবি চালো মানুহ কিন্তু আবে ৰাতি চাদা বনা চাদা বনাও বেছিকৈ বনাও অলপ বেছিকে মোকো বনাবি নেকি ইয়াক দিব লাগিব বহুত চৈতান হৈছে ভাই নিউ মাল খবৰ এটা নিদিলি নিউ ভাই পুৰা নি সিদিনাচোন মই তোক নাম্বাৰটা দিছিলোঁ নিউ বে নিউ কি কবি মোক সিদিনাই তোক নাম্বাৰটা দিলোঁ মোক এটা খবৰ নিদিলি পাৰ্টি লাগিব দেই পাৰ্টি ভাই পাৰ্টি হ'ব দে নালাগে বছ দিছোঁ তো এটা কথা আছিল দিয়া এ ৰবে শুনি ল'বে কি শুন না বে শুন কি হ'ল পইচা ডাইবে তোমাক নহ'লে চিকৰ খোৱা ল'বি গম পাইছা না এই চিকৰত মাল খাব লাগিব ভাই মালো খুৱাব লাগিব চিকৰটো আজিকালি লাগিব চিকৰ পইচা আছে নেকি ভাই তোৰ লগত পইচা নাই নাই ভাই একো নাই এই পইচা আছিল আহতে তেল ভৰাই আহিলোঁ চাদা বনা অলপ মতাকে বনাবি চোনটো বেছিকে দিবি ভাই মোক নালাগে হা মই বিৰি আছো মই খাম দে মই ভাই আমি যাওঁ নেকি পিছত খুৱাম দে
আবে গাড়ি ঘুরাবে কি ফালতু লগৰ কৰিলা এই সিহঁতে এনেকৈ গাঁৱৰে ফ্ৰেণ্ড আঠুৱাবি কৰি থাকে বেছিকে লগ নিদিবি এই এনেই এনেকৈ কৰি থাকি আৰু ইহঁতে ওৰে চ' ডিগ্ৰী হ'ব লাগছে চোন চব ঘৰত থৈ আহিবি আধা লাগি চ ৰ'বা ফোনটিকে এটা ফোন কৰোঁ হেল্ল' হেল্ল' ভণ্টি কি খবৰ ভালেই ভালে ন মই তোমাক এটা কথা ক'ব খুজিছিলোঁ কি কথা মই তোমাৰ ফ্ৰেণ্ড পিংকিক পচন্দ কৰিছিলোঁ কি তোমাৰ ফ্ৰেণ্ড পিংকিক মই পচন্দ কৰিছিলোঁ ভাল কথা তোমাৰ যদি আপত্তি নাই তাইক লগো বনাব পাৰিম মই কোনো আপত্তি নাই মোৰ ঠিক আছে তেতিয়াহ'লে হয় অ কথা এটা আছিল কিনো কথা দাদা ফোন মাৰিছিল তো দাদা ফোন কৰিতো ভালে কথা সদায় দাদা ফোন কৰে কিন্তু আৰু কিবা ক'ব লগা কথা নাই নহয় এই কাৰণটো বেলেগ কিনো কাৰণ মোৰ বান্ধৱী পিংকিক দাদাই বোলে নবু বানিব খুজিছিল নব খোজে ভালে কথা নব এজনী পাম মই যে কেনেকে নবু কম দাদাকৰ বিয়াৰ পিছৰ দৃশ্য আপোনালোকে চাই থাকক ভাত খাই ললি ঠাণ্ডা হৈছে